মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া সময় 7টা বাজি গৈছে, গতিকে মই আজি ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, আৰু যদি নতুন এই ব্লগটো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। গতিকে পলম নকৰোঁ, আমাৰ ব্লগটো আজি ষ্টাৰ্ট কৰোঁ। থেংক ইউ। এতিয়া চাহ খাবলৈ লৈছোঁ, আৰু এতিয়া মই আমাৰ হাঁহকেইটাক চৰাবলৈ আনিছোঁ। এই যা যা যা, এইফালে আমাৰ হাঁহকেইটা চৰিবলৈ লৈছে। চল চল, যা 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 যা। এতিয়া মই সাঁতুৰি পেলাই দেখা। এইফালে ক'ত গৈছ? এইফালে এইফালে। ভাল ল'ৰা কথা শুনিছোঁ। এতিয়া মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। এইফালে আলু ফ্ৰাই, শুকান ৰুটি, অকণমান সৰিয়হৰ আচাৰ, আৰু এইফালে বাটাৰ। গতিকে এতিয়া মই খাই লওঁ। আজি দুপৰীয়া সাজত মাছৰ পিটিকা বনাম। এইখিনি মাছ হালধি আৰু নিমখ দি সানি থৈছোঁ। এইফালে ধনিয়া লৈছোঁ, নহৰু 4 ফুটা, আদা অলপ, কেঁচা জলকীয়া, আৰু নেমু অলপ। এখন পাত জুইত অলপ সেকি থৈছোঁ। এতিয়া আমি গোটেই মিশ্ৰণখিনি একেলগে এড কৰি পাতখিলাত মেৰিনেট কৰি জুইত আকৌ দি দিম। প্ৰথমে এইখিনি পাত লৈ ল'লোঁ। এতিয়া আমি ইয়াত মাছখিনি দি দিম। এতিয়া নহৰু দিম, গোটাকৈ দিছোঁ। আদাও দিছোঁ, কুটি থোৱা ধনিয়াখিনি দি দিছোঁ। শেষত একেবাৰে জলকীয়া দিছোঁ, আৰু অলপ তেল এড কৰিব, যিহেতু আমাৰ নিমখ ইয়াত দি থোৱাই আছে। আৰু একেবাৰে শেষত অলপ নেমু চেপি দিব। আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমি এখন ভালদৰে পেকিং কৰি দিলোঁ। ডাল আমাৰ পেকিং ৰেডি। এইটো আমি এতিয়া জুইত দিমগৈ। জুইত নহয়, গেছতে দিম বাৰু, কিন্তু আপোনাক দেখুৱাম বাৰু। গতিকে আহক, আমাৰ নেক্সট আমি এইটো পাতত দি লওঁ। এতিয়া কেৰাহীখন অলপ গৰম হ'বলৈ দি আমি ইয়াত ৰাখি দিলোঁ। এতিয়া ঢাকোন লগাই দিম, আৰু গেছটো ল' ফ্লেমত ৰাখি দিম। এইফালে বেঙেনাও পুৰি আছোঁ। বেঙেনা, বিলাহী, আৰু নহৰু এফাল, আৰু জলকীয়া। এইফালে
লৰাই থাকিব লাগে মাজে মাজে যাতে বস্তুখিনি পুৰি নাযায়গৈ। এইফালে আমাৰ বেঙেনা পুৰি হৈ গ'ল আৰু এইফালে মাছো হৈ গ'ল। এইফালে আমাৰ পিটিকাও হৈ গ'ল মাছৰ। এইখিনি আমি ভালদৰে পিটিকি ল'ব লাগিব। আজি দুপৰীয়া থালি ৰেডি। এইফালে কচু শাক জালুকীয়া, জলফাই, ভাত, এইটো মাছৰ পিটিকা, পুঠি মাছ, আৰু এইফালে বেঙেনা বিলাহী পিটিকা। এতিয়া আবেলি 3:30 হৈ গৈছে আৰু বৰ্তমান মোৰ কাম এই ফুলখিনিত পানী দিয়া, গতিকে পানীটো দি এতিয়া আমি সন্ধিয়াৰ চাহকাপ খাবলৈ লৈছোঁ। এয়া গাখীৰ চাহ, মেৰিগ'ল্ড, চিজ ক্ৰীম, আৰু এইফালে গ্ৰীণ মটৰ আছে, আৰু এইফালে সৰু এটা কুৰকুৰি পেকেট। তো আমি খাই লওঁ এতিয়া। আজি ৰাতিৰ থালি ৰেডি। আমাৰ থালিত আছে আজি চিকেন বিৰিয়ানী, এইফালে অলপ গ্ৰেভি ৰাখিছোঁ, এয়া টমেটো চচ, এইফালেতো জ্বলা চাটনি এখন, আৰু পিঁয়াজ, নেমু। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।